নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। আপুনি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। গ্ৰ' এপৰ জৰিয়তে আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে মই জনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপুনি এজনক ৰেফাৰ কৰিলে 100 টকা পাব, লগতে সেই ফ্ৰেণ্ডজনে 100 টকা পাব। আপুনি কিদৰে এই এপটো ব্যৱহাৰ কৰিব মই বিশেষ জনাই দিম, আৰু লগতে কেনেদৰে অ'পেন কৰিব এই এপটো। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি সেই লিংকটোত ক্লিক কৰি এই গ্ৰ' এপটো ডাউনলোড কৰি ল'ব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থোৱা লিংকৰ পৰা ডাউনলোড কৰিলেহে আপুনি 100 টকাটো লাভ কৰিব, অন্যথা আপুনি লাভ নকৰিব। প্ৰথমতে আপোনালোকক দেখুৱাই দিম যে মই কেই টকা পালোঁ এই গ্ৰ' এপৰ জৰিয়তে। মোৰ ফ্ৰেণ্ডসকলে কিমানজনে পালে সকলো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই মোৰ মোবাইলত গ্ৰ' এপটো অ'পেন কৰি লৈছোঁ। চাওক, আপোনালোকে এনেকৈ ৰেফাৰ কৰিলে আপোনাৰ সন্মুখত এনেকৈ ভাউচাৰ কেইটামান ওলাব। আপোনাৰ এই ভাউচাৰ কেইটা অ'পেন হ'লে আপুনি 100কৈ পাব। মই চাওক তলৰ পিনে আহি আছোঁ, আপোনালোকে দেখিব। আৰু এনেকৈ 24 ঘণ্টাৰ মূৰত এই ভাউচাৰ কেইটা খোল খাই গ'লে আপোনাৰ একাউণ্টত আপুনি নিজেই উইথড্ৰল কৰি ল'ব পাৰিব এপটোৰ জৰিয়তে। আপুনিও এনেকৈ অতি সহজতে টকা উপাৰ্জন কৰিব পাৰিব মোবাইলৰ জৰিয়তে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰে। গ্ৰ' এপটো অ'পেন হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ দেখিব চিম্পল ইনভেষ্টিং। আপুনি এতিয়া কেনেকৈ ক্ৰিয়েট কৰিব একাউণ্টটো সেই বিষয়ে মই জনাই দিম। কণ্টিনিউ উইথ গুগল, আপুনি তাত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত ইমেইলবিলাক শ্ব' হ'ব আপোনাৰ। আপুনি ইয়াৰ পৰা এটা গুগল একাউণ্ট ছিলেক্ট কৰি ল'ব। এনেকৈ ইণ্টাৰ মোবাইল নাম্বাৰ বুলি আহিব, আপুনি ইয়াত মোবাইল নাম্বাৰটো বহাই দিব আৰু তলৰ পিনে আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। আপুনি দিয়া মোবাইল নম্বৰত এটা OTP যাব, সেই OTPটো আপুনি ইয়াত বহাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। আকৌ এটা এনেকৈ পেজ অ'পেন হ'ব, ভেৰিফাই পান। আপুনি তলৰ বক্সটোত আপোনাৰ পান কাৰ্ডৰ ID নম্বৰটো বহাই দিব আৰু আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। আৰু এনেকৈ হেল্ল' বুলি আপোনাৰ নামটো শ্ব' হ'ব। কনফাৰ্ম I am আপোনাৰ নামত ক্লিক কৰি দিব। এনেকৈ আপোনাক ডেট অফ বাৰ্থ এনেকৈ KYC দিব দিব। আপুনি ডেট অফ বাৰ্থটো কেলেণ্ডাৰখনত ক্লিক কৰি আপুনি ডেট অফ বাৰ্থটো বহাই দিব, অন্যথা আপুনি ডেট অফ বাৰ্থটো লিখি দিলেও হ'ব। তলত আপুনি নেক্সটত ক্লিক কৰি দিব। আপোনাক জেণ্ডাৰ ছিলেক্ট কৰিব দিব, আপুনি মেল নে ফিমেল ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। আকৌ এনেকৈ মেৰিড ষ্টেটাছ, আপুনি ছিংগল নে মেৰিড ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। আপুনি অকুপেশ্যনটো ছিলেক্ট কৰি ল'ব, আপুনি কি কৰে, আপুনি ষ্টুডেণ্ট নে বিজনেছমেন নে ফাৰ্মাৰ নে ছাৰ্ভিচ, যি হয় আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। আপোনাৰ ইয়াৰ পৰা ইনকামটো ছিলেক্ট কৰি ল'ব, আপুনি কিমান ইনকাম কৰে, এনুৱেল ইনকাম ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। ট্ৰেণ্ডিং এক্সপিৰিয়েঞ্চ, আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে দিব, 1 year 2 year যি হয়, আৰু নাই যদি ন' এক্সপিৰিয়েঞ্চ দি দিব। ডিটেইলছ ৰিকুৱেৰ্ড টু ফিনিছ KYC, আপোনাৰ মাদাৰ্ছ নেম, লগতে তলত আপোনাৰ ফাদাৰ্ছ নেম ইয়াত লিখি দিব আৰু তলত আপুনি নেক্সটত ক্লিক কৰি দিব। নমিনী, আপুনি ইয়াত নমিনী এড কৰিব পাৰিব। এতিয়া হৈ আছে, আপুনি য়েছ কৰি নমিনীটো এড কৰি দিব। নমিনীৰ ৰিলেশ্যনশ্বিপটো দিব, লগতে নমিনীৰ নামটো ডেট অফ বাৰ্থটো দি আপুনি এড অপশ্যনত ক্লিক কৰি দিব। আৰু যদি এড নকৰে তেতিয়াহ'লে ন' কৰি দিব। তলৰ পিনে আপুনি নেক্সটত ক্লিক কৰি দিব। চইচ ইয়ৰ বেংক, আপোনাৰ বেংকটোৰ নাম কি ইয়াত চাৰ্চ কৰি দিব পাৰে। তলৰ পিনে আপোনাৰ বহুতকেইটা বেংক শ্ব' হ'ব, আপোনাৰ বেংকটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰা বেংকৰ IFSC ক'ডটো আপুনি বহাই দিব। IFSC ক'ডটো যদি নাজানে আপোনাৰ পাছবুকখনত চাই ল'ব এবাৰ। IFSC ক'ডটো বহাৰ পিছত আপোনাৰ বেংকৰ ব্ৰাঞ্চটো অট'মেটিক আহি যাব তলৰ পিনে। ব্ৰাঞ্চ ছিলেক্ট হোৱাৰ পিছত আপোনাৰ লগত এনেকৈ আহিব ভেৰিফাই বেংক একাউণ্ট। তলৰ পিনে আপুনি বক্সটোত ইণ্টাৰ বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ বেংক একাউণ্ট নম্বৰটো ইয়াত বহাই দিব। একাউণ্ট নম্বৰটো আপোনাৰ শুদ্ধ হৈছেনে নাই এবাৰ চাবৰ বাবে আপুনি একাউণ্ট নম্বৰ ক্লিক কৰি শ্ব' কৰি চাব পাৰে। তলৰ পিনে আপুনি ভেৰিফাই বেংকত ক্লিক কৰি দিব আৰু এনেকৈ ডিপ'জিট হ'ব আপোনাৰ একাউণ্টত 1 টকা এটা ভেৰিফাই হৈ যাব। ফটো বেংক প্ৰুফ, আপুনি বেংকৰ চেকবুকখন আপলোড কৰিব পাৰে, অন্যথা আপুনি বেংকৰ পাছবুকখন আপলোড কৰিব পাৰে। ভিউ চিম্পলত ক্লিক কৰি আপুনি ভিউ কৰি চাব পাৰে। পাছবুকখন আপুনি গেলাৰীত যদি চেভ আছে গেলাৰীৰ পৰা ইয়াত আপলোড কৰি দিব, অন্যথা আপুনি কেমেৰা মাৰিও আপলোড দিব পাৰে। আপুনি আপলোড কৰি দিব পাছবুকখন। ডিজিটেল লকাৰ ডকুমেণ্ট ফৰ KYC এনেকৈ আহিব। তলৰ পিনে আপুনি প্ৰচিড ফৰ KYC তাত ক্লিক কৰি দিব। এনেকৈ আকৌ এটা পেজ অ'পেন হ'ব, ডিজি লকাৰ ডকুমেণ্ট ফ্ৰম। তলত আপুনি আই প্ৰভাইডত টিক চিন লগাই দিব। তলত আপুনি আধাৰত ক্লিক কৰি দিব।
ডিজিটেল লকাৰ চিং আপ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰকেইটা ইয়াত বহাই দি আপুনি নেক্সট বাটনত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত যোৱা আধাৰৰ OTPটো ইয়াত বহাই আপুনি কণ্টিনিউ বাটনত ক্লিক কৰি দিব। আকৌ ডিজি লকাৰ বুলি আহিব, আপুনি তলৰ পিনে যাব, এলাও অপশ্যনত আপুনি ক্লিক কৰি এলাও কৰি দিব। এনেকৈ ফেটছ ডকুমেণ্ট ফৰ ডিজি লকাৰ বুলি আহিব, আপুনি ফেটছত ক্লিক কৰি দিব তলত। অলপ লোডিং হৈ এনেকৈ KYC প্ৰচেছ কমপ্লিট বুলি আহিব। আকৌ প্ৰচিড ফৰ KYCত ক্লিক কৰি দিব। টেক এ ফটো, আপুনি ইয়াত কেমেৰাত ক্লিক কৰি এটা চেলফি এটা ইয়াত উঠি আপলোড কৰি দিব। আকৌ আপুনি কেমেৰা অপশ্যনত ক্লিক কৰি 5 ছেকেণ্ডৰ চেলফি ভিডিঅ' এটা বনাই আপলোড কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰি দিব। চিগনেচাৰ ভেৰিফিকেশ্যন বুলি আহিব, আপুনি তলৰ পিনে প্ৰচিড টু চিগনেচাৰত ক্লিক কৰি দিব। অলপ লোডিং হ'ব। এনেকৈ মোবাইলটো ৰোটেশ্যন হৈ যাব। আপুনি ইয়াত ফুল চিগনেচাৰটো মাৰি ছেভ অপশ্যনত ক্লিক কৰি ছেভ কৰি দিব। এনেকৈ আধাৰ চিগনেচাৰ বুলি আহিব, আপুনি তলৰ পিনে যাব, প্ৰচিড টু আধাৰ চিগনেচাৰত আপুনি ক্লিক কৰি দিব। ওপৰতে এখন এনেকৈ পেজ অপেন হ'ব, প্ৰচিড টু চিগনেচাৰত ক্লিক কৰি দিব। এখন অপেনিং চাইন নাওত ক্লিক কৰি দিব। এনেকৈ NSDL বুলি আহিব, চিগনেচাৰ টিক চিনটো লগাই দিব। অলপ তলৰ পিনে আহি আপুনি আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহাই দিব আৰু চেণ্ড OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত যোৱা আধাৰ OTPটো ইয়াত বহাই ভেৰিফাই OTPত ক্লিক কৰি দিব আৰু আপোনাৰ ছাকচেছফুল আহিব OTPটো আৰু এনেকৈ চিগনেট ছাকচেছফুল আহি যাব আৰু এনেকৈ কংগ্ৰেছ চিলেকশ্যন আহি আপোনাৰ নামটো শ্ব' হ'ব। আপোনাক জনা যায় এক্টিভ হ'ব আপোনাৰ একাউণ্টটো 24 ঘণ্টাৰ ভিতৰত। আৰু এনেকৈ কমপ্লিট ছেট আপ একাউণ্ট বুলি আহিব। তলৰ পিনে আপুনি ইউত ক্লিক কৰিব আৰু ওপৰৰ পিনে আপুনি গিফ্ট বক্সটোত ক্লিক কৰি আপুনি ভাউচাৰখন চেক কৰিব পাৰিব। একাউণ্টটো ক্ৰিয়েট হোৱা 24 ঘণ্টা হ'লে আপোনাৰ এই ভাউচাৰখন খোলা খাই যাব অট'মেটিক। আৰু তলত আপুনি ইৰাণ মৰত ক্লিক কৰি ইনভাইট কৰিব পাৰিব ফ্ৰেণ্ডসকলক ইনভাইট কৰি আপুনি 100 টকা পাব আৰু লগৰ ফ্ৰেণ্ডজনে 100 টকা পাব। আপুনি ডেইলি এনেকৈ এপটোৰ জৰিয়তে ইনভাইট কৰি আপুনি টকা ইনকাম কৰিব পাৰিব। আপোনাৰ যদি একাউণ্টটো এনেকৈ আপলোড KYC ডকুমেণ্ট এগেইন বুলি এনেকৈ আহি থাকে, তেতিয়াহ'লে আপোনালোকে টকাটো নাপাব, ভাউচাৰখন খোলা নাযাব। আপুনি কমপ্লিট একাউণ্টটো খুলি ল'ব, তাৰপিছতে আপুনি টকাটো পাব আৰু আপুনি এনেকৈ ৰেফাৰ কৰি যিমান পাৰে সিমান টকা ইনকাম কৰিব পাৰিব। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।